ৰং হবে ঐ এফালে নাযাবি লাগি ধৰিবি সাপ চাপ থাকিব ঐ সেইটো কিবা এটা আছে চাওঁ সেইটো সেইটো পানী বটল বাদে হাইটো কিবা এটা আছে পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ শিৱসাগৰলৈ, লগত সেইখিনি আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক, একদম ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো। তেনেহ'লে তাত গৈ লগ পাই আছোঁ আৰু ৰাস্তা ঘাটে কি হয় আপোনালোকক দেখিতো পাবই। একদম ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাছফালে থাকি আহিলে দেই কেইটামান, ইফালে আহি আছে। ये क्या है? Just tell me. Apa buska? Muhina zuku. গান লাগে মই পাই গ'লোহি। তাৰপিছতে এতিয়া হোটেলত কিবা এটা খাবলৈ সোমাই লওঁ ব'লক। হোটেলতে খাই বৈ তাৰপিছতে সেইফালে আকৌ শিৱসাগৰলৈ ৰাওনা হ'ম। আৰু বেছি দূৰ নাই, পামগৈ। চাই থাকিব ভিডিঅ'টো ব'লক, কিবা এটা খাই লওঁ। তইও কৈ দিয়া আকৌ, তইও কৈ দিয়া আকৌ। এতিয়া খাবলৈ লৈছোঁ আৰু খাই মেলি আকৌ যাত্ৰা আৰম্ভ কৰিম। শিৱসাগৰ পাবলৈ বেছি দেৰি নাই, পালোহি আৰু খা 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 দাঁতে ভাগিলে, খা দাঁতে ভাগিলে। অঁ বৈ মুই দিওঁগৈ বৈ মাছক। এইখিনি তো ফাইনেলি আমি শিৱদৌল পাই গ'লোহি। চব আহিলে, এতিয়া মুই চুই লৈ লৈছোঁ এইফালে মাছক দিবলৈ। অঁ বে জিলিকিছে বে বুলি। তো আমি এতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। সেয়া বালক শংকৰ গুণৰে সাগৰ
ভকতি মুকুতি দেখাইলা সবার ভকতি মুকুতি দেখাইলা সবার মন্দিৰৰ ভিতৰতে আছোঁ আপোনালোকে দেখিবলৈ পাইছে এইফালে মন্দিৰৰ ভিতৰলৈ সকলো গৈ আছে চাকি বন্তি জ্বলাই আমি ওলাই আহিলোঁ এইফালে লগৰখিনি যাবলৈ লৈছে আপোনালোকক প্ৰথমতে চিনেৰীটো দেখাই লৈছোঁ চবফালে এইফালেও এজনা মন্দিৰ আছে এয়া হৈছে দুৰ্গা দেৱী দৌল আৰু এয়া হৈছে শিৱদৌল আপোনালোকে দেখিছে ৰথ এখন আছে ৰথখন চাবলৈ গৈছোঁ তেনেহ'লে বলক সোমাই যাওঁ ৰথখন চাওঁগৈ ৰথখন দেখিছে এইখন ৰথখন সোণালী কালাৰ মাৰি থোৱা আছে আচলতে সোণৰ নহয় বাৰু আৰু এইফালে ৰাস্তাটো পাৰ হৈ আপোনালোকে দেখিবলৈ পাইছে এয়া শিৱসাগৰ পুখুৰী বিষ্ণুদৌল চাই মেলি তাৰপিছতে আমি ইয়াৰ পৰা ওলাম আৰু যাম ৰংঘৰৰ বাকৰিলৈ তেনেহ'লে বলক ভিডিঅ'টো চাই থাকক ওপৰেদিয়ে উঠি ল'ম আহি থাকক এয়া আপোনালোকে দেখিবলৈ পাইছে বিষ্ণুদৌল আমি এতিয়া বিষ্ণুদৌলত নোসোমাব কাৰণ আমাৰ দেৰি হৈছে আপোনালোকক দেখাই দিছোঁ এয়া চব আপোনালোকে দেখিবলৈ পাইছে শিৱদৌলৰ ওপৰত হেৰিয়াত যোনটো কলচী আছে আপোনালোকে দিছে সেই কলচীটো আচলতে সোণৰ হয় তেনেহ'লে শিৱসাগৰৰ এই শিৱদৌলত যি পাৰিলোঁ আপোনালোকক দেখালোঁ তেনেহ'লে ইয়াৰ পৰা আমি যাওঁ এতিয়া ৰংঘৰৰ বাকৰিলৈ তেনেহ'লে বলক চিকেট কাটি ভিতৰলৈ সোমাই গৈছোঁ ৰংঘৰৰ বাকৰিলৈ এতিয়া সোমাই আহি আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছে চব আহি আছোঁ ৰংঘৰৰ বাকৰিলৈ বলক উড়ি উড়ি যায় জোনাকি বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশৰ মায়াৰে নিচুকা সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন চবে ফটো চটো মাৰিলে এতিয়া যাবলৈ লৈছোঁ বাই বাই ৰংঘৰ বাই বাই দিদা ৰংঘৰ বাই বাই অ' প্ৰাঞ্জু এতিয়া ক'ত যাম এইটো এতিয়া তলাতল ঘৰলৈ গৈ আছোঁ ইয়াৰ পৰা ওলাম বলক তলাতল ঘৰ এয়া টিকেট চিকেট কাটি তলাতল ঘৰলৈ বুলি আগবাঢ়িছোঁ বলক তলাতল ঘৰৰ ভিতৰৰ পৰিৱেশ চাওঁগৈ এখেতৰ আমাৰ বেছি ভয় कौन है ये लोग कहाँ से आते हैं বলক সুৰংগলৈ যাওঁ গোটেইখিনি লগত যাব লাগিব নহ'লে হেৰাম ইয়াত বহুতো মানুহ হেৰাই যায় ৰাস্তাই বিচাৰি নাপায় তেনেহ'লে এতিয়া বলক চাওঁ ভিতৰত কেনেকুৱা ফ্লাক্সটো জ্বলাই লওঁ ল'ব এফালে সোমাই এফালে ওলাই গ'ল বেছি দীঘলীয়া সুৰংগ নহয়
য'ত ত'ত আছে বহু এইটোত সোমাই গৈছিলোঁ এইফালেদি ওলালোহি ঐ ওপৰলৈ নাযাওঁ নি ওপৰলৈ যাবি নে তলত ওপৰলৈ যাওঁ বৈ এয়া ওপৰলৈ গৈ আছোঁ আহি থাক Scenery! বাবুই নিব এখেতে বালু বক চিনেৰি ৰাস্তা চক ক'ত সোমাইছো চক থাকি আহিবি ঐ গোটেই আন্ধাৰ চক চবে ফ্লাক্স জ্বলাই লৈছে মজা লাগিছে চক সেইফালে আন্ধাৰ এফালে পোহৰ চক ক'ত ওলাইছোহি একেফালে গৈ আছো যে এইটো সোমাইছিলো নহয় হে নাই সোমোৱা নি এইটো নাই এইটো সোমাইছিলো নহয় এইফালে চব কি মজা লাগিছে যাবলৈ এইটো চক ইমান ডাউন দিছে দেখিলে ভয় পাইছে আমি ভয় কৰো নি দহটা আছনে এতিয়া আহি আছে দেই গোটেই আন্ধা ভিডিঅ'টো চাগে ভাল লগা নাই এইটো একেটাই কথা লাগিছে যে এফালে পাহ মজা বহুতো এই মজা চব এফালে পাৰ হৈছে দেই পাহ জলি পাহ এই মজা পাৰ হৈ গ'লা কেদি পাৰ হৈ গ'ল কি হাতখন দি দিছো আহিলো এইটো কেনেকুৱা লাগিছে তলাতল ঘৰত সোমাই কেনেকুৱা লাগিছে মজা একদম মজা বুলি কৈছে তেনেহ'লে আৰু আছে ঘূৰিবলৈ ব'লক গৈ থাকোঁ ইমান আন্ধাৰ এইফালে চক আঁঠু কাঢ়ি যাবলগীয়া হৈছে চক এয়া চক আঁঠু কাঢ়ি গৈছে মজা বেগ লাগি ধৰিছে কি কওঁ এইডোখৰ আন্ধাৰ এতিয়া ময়ো যাওঁ মাৰি লাগি ধৰিলোঁ ওলাই গ'লোঁ এতিয়া গৈ থাকোঁ এইফালে ফ্লাক্স লাইট জ্বলাব এইফালে মজা লাগিছে এইটো চাহি দে গাত চাহি সুৰংগবে এইফালে নাযাবি লাগি ধৰিবি সাপ চাপ থাকিব সেইটো কিবা এটা আছে সেইটো পানী বটল বাদ হাইটো কিবা এটা আছে গ্ৰুপ গ্ৰাফ কৰিছে গোটেই ইমান আন্ধাৰ চক কোনে পাৰিছ আন্ধাৰ গোটেই এইটো চক এইটো কি বস্তু এইফালে চক এইফালে এনেকে গৈছোঁ সেইফালে যাওঁ চবে ভয় খুৱাইছে চবকে এইবোৰ ক'ত ওলাইছোঁ দেখিছে নে ক'লৈ গৈ আছোঁ আমি নিজেও নাজানো খালি গৈ আছোঁ এইভাগে
এতিয়া যাদুঘৰলৈ আহিছিলোঁ, কিন্তু ইয়াত নহ'ব বুলি কৈছে, মিউজিয়াম হৈ গ'ল। তো ইয়াত সোমাবলৈ নাপালোঁ বাৰু। ইয়াত বহুত বস্তু আছিলে, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া জয়সাগৰ পুখুৰীলৈ গৈ আছোঁ। সেইফালে জয়মতী উদ্যান আপোনালোকে দেখিছে, সেইফালে চব নাও চলাই আছে, সেয়া দেখিছে। এতিয়া জয়সাগৰ পুখুৰী, এইটোৱে জয়সাগৰ পুখুৰী দেখিছে আপোনালোকে। সেইফালেদি যাওঁ, এপাক ঘূৰোগৈ বোলক। গৈ আছে সিহঁতি, সিটো ডাঙৰ, এইটো দেৱী দৌল চা, এইটো দেৱী দৌল আপোনালোকে দেখিছে। ভিতৰলৈ এতিয়া নোসোমাওঁ আৰু, এনেকৈ চাই গৈছোঁ চবফালে, এপাক ঘূৰিম। জয়সাগৰ পুখুৰীটো এপাক ঘূৰিবলৈ গৈছোঁ, ব'লক চাই থাকোঁ ক'ত কি আছে, কেনেকুৱা লাগে চাই থাকক। ইখন নাও দেখিছে, এইখনত উঠিবলৈ আহিছোঁ। নাযাবিগৈ আৰু দেই, ভয়ে লাগে। ডুবিলে থাকোঁতে ভাগৰো লাগিলে, ইয়াতে আমি জিৰণি লৈছোঁ অলপ দেৰি। তাৰপিছতে ঘৰলৈ গৈ আছোঁ। শিৱসাগৰৰ পৰা আহিলোঁ, এতিয়া ডিমৌ পোৱাগৈ নাই, পামগৈ। ইয়াতে হুইলি মৰা ল'ৰা কেইটামানক লগ পালোঁ। তেনেহ'লে ব'লক সিহঁতি হুইলি মাৰিব, চাওঁ কেনেকৈ কি মাৰে, আপোনালোকক দেখুৱাম ভালকৈ চাওক। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা। আপোনালোকে দেখিলে আহি থাকোঁতে আমাৰ এইটো অৱস্থা হ'ল। এখন মোৰ চাইকেলখন আপোনালোকে দেখিছে, ই লৈ গৈছে, বহুত বেমাৰ ওলালে। আগফালে স্পক এডাল পটককৈ ছিগি থাকিলে আৰু লগতে পামচাৰ ওলাই গ'ল। এতিয়া মই এতিয়া ইকামুলৰ লগত উঠি আছোঁ, মানে আহি আছিলোঁ, হঠাৎ কি হ'ল নাজানো, এনেকৈ এতিয়া আহিবলগীয়া হৈছে। এতিয়া আমি ডিমৌ পোৱাগৈ নাই, পাবলৈ আৰু 15 কিলোমিটাৰমান আছে। ডিমৌ পাই ঠিক কৰি ল'ব লাগিব, উপায় নাই আৰু গৈ থাকোঁ এনেকৈ, ব'লক। চাইকেলখন ভাল হৈ গ'ল, এতিয়া গৈ আছোঁ। ডিমৌ পাই গ'লোহি, ডিমৌ পাই এতিয়া ঘৰলৈ বুলি গৈ আছোঁ, ব'লক গৈ থাকোঁ। এয়া আপোনালোকে দেখি নাই পোৱা হয়তো, একদম আন্ধাৰৰ মাজেৰে বাগানৰ একদম ধুনীয়া এটা ৰাস্তাৰে আমি গৈ আছোঁ ঘৰলৈ। তেনেহ'লে ব'লক, পোহৰতে লগ পাম আৰু, আন্ধাৰত দেখি নাপায়। ফাইনেলি কচুমাৰী চাৰিআলি পাই গ'লোহি। তাৰপিছতে এতিয়া চব ইয়াৰ পৰাই ঘৰা ঘৰি যাব। আপোনালোকক শিৱসাগৰলৈ গৈ যি পাৰিলোঁ দেখালোঁ, যি নোৱাৰিলোঁ সেইখিনিত আপোনালোকে বেয়া নাপাব, কাৰণ চাইকেলতে গৈছোঁ, যিখিনি পাৰিছোঁ আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু নিজেও চাইছোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম।